হাই গাইজ, মই এইটো ভিডিঅ' তোমালোকক কোৱাৰ বাবে বনাইছোঁ। মানে কৈছিলা যে তোমালোক মানে এজনে কৈছিলে যে মোক মই এটা টিউন বজাইছিলোঁ, কৃষ্ণ সুৰ এটাৰ আগত টিউন এটা বজাইছিলোঁ। সেই টিউনটো টিউটৰিয়েলটো দিবলৈ কৈছে এজনে। মই তাকে টিউটৰিয়েলটো এতিয়া দিম, তোমালোকে চাবা আৰু তুমিও চাবা। তুমি যে কৈছিলা টিউটৰিয়েলটো মই দিছোঁ আজি, চাবা। টিউটৰিয়েলটো মানে হৈছে গোটেই টিউটৰিয়েলটো আপোনাৰ তোমালোকৰ স্পীড আছে, লাহে লাহে নহয়, স্পীডত বজাব লাগিব। তোমালোকে প্ৰেক্টিচ কৰিবা। মই টিউটৰিয়েলটো স্ক্ৰীণত দি দিছোঁ, চোৱা, স্ক্ৰীণত দি দিছোঁ। আৰু এতিয়া মই বজাই যাম আৰু কৈ যাম, চোৱা। প্ৰথমতে হ'ল পানীটো এনেকৈ চোৱা। পানীটো এইটো বজালে নহ'ব, পানীটো স্পীড চোৱা। এইটো পানীটো বজালা। চাগাৰে চাৰিটো একটো আকৌ একেলগে বজাব লাগিব। স্পীড কিমান স্পীড আছে, স্পীড আছে। গা পা সা সা গাৰে গা গাৰে 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 সা ধা। গা পা সা গাৰে গাৰে সা ধা। আকৌ এইকণ চোৱা। ধাগাৰে গাৰে সাধা পাগাৰে সাৰে সাধা। মোৰ হাতটো পাটো যে ধাটো পিছতে দিবা। তলৰ পিছৰ কাঁড়িটো যে পাটো আছে, ধাটো পিছতে দিবা। ধাটো পিছতে পাটো নিদিবা, তেতিয়া মানে মিলি যাব। পাতো ধাটো পিছতে লগালগ দিবা, তেতিয়া মিলি যাব। এনেকৈ তাৰপিছত এইটো হ'ল, তাৰপিছত লাষ্টৰ শাৰীটো চোৱা। ধাসা গা ৰেগা সা সা ধানিটো তোমালোকে ধানিটো স্পীডো দিব পাৰা, ধানিটো ধানিও দিব পাৰা বা ধাচাও দিব পাৰা। আৰু বেছি নকওঁ, এবাৰ চোৱা, মই বজাইছোঁ। হ'ল, চাবা, তোমালোকে প্ৰেক্টিচ কৰিবা। আৰু এইটো অলপ বেলেগকৈও বজাব পাৰা, তোমালোকৰ মৰ্জি। এইটো তোমালোকৰ মন যেনেকেই হয় বজাব পাৰা। খালি প্ৰথমৰ এইকণ এনেকৈ বজাব লাগিব। এই প্ৰথম শাৰীটো এইটো বজাব পাৰা, পিছৰ তোমালোকে মৰ্ণিং টিউনত কিবা এটা দি দিব পাৰিবা, দি দিলেই হ'ল। আৰু আজিলৈ ইমানেই, ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আৰু পিছতো ভিডিঅ' দি দিম, চাবা। কোৱাৰ কাৰণে মই এইটো বনালোঁ, ভিডিঅ'টো চাবা। আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা, কমেণ্ট দিবা। আৰু কিবা যদি সুধিব লগা থাকিলে সুধিবা এইটো ভিডিঅ'টো। আজিলৈ ইমানেই।